পাঠান ফিল্মখন ৰিলিজ হোৱাৰ পিছত এইখন ফিল্ম চাৰিওফালে কন্ট্ৰভাৰ্সিত সোমাই গ'ল আৰু এইখন ফিল্ম বয়কট কৰাৰ কথাও চলি আছিল। ফিল্মখনৰ এগেইনষ্টতো বহুত প্ৰটেষ্ট হৈছিল আৰু যোনবোৰ মানুহে এই সিনেমাখন প্ৰটেষ্ট আৰু বয়কট কৰিছিল তেওঁলোকৰ ওপৰতো বহুত ধৰণৰ আৰোপ লগোৱা গৈছে। आज के अस वर्सेस देम प्रोग्रेसिव्स वर्सेस देसी तालिबान एनवायरनमेंट में शाहरुख खान की पिक्चर देखना फर्स्ट डे फर्स्ट शो एक किस्म का एक पॉलिटिकल स्टेटमेंट भी बन जाता है। देसी तालिबान इस फिल्म को जितना टारगेट किया गया है शायद ही देश के इतिहास में किसी और फिल्म को किया गया। আরে ভাই অলপ বেছিয়ে হৈ গ'ল নেকি? Kashmir Files has received a lot of criticism. Have you watched that movie? I don't watch propaganda films. All of us disturbed and shocked by the 15th film, by the movie Kashmir Files. That felt to us like a propaganda vulgar movie. उनके नाम पे इतनी नफरत क्यों फैलाते हैं? The Kashmir Files is a movie that weaponizes the pain and suffering of Kashmiri Pandits to create an environment of disaffection against Muslims from Kashmir and Muslims from the rest of India, against universities like JNU, against professors and against journalists. It's like a settled thing. इस पर डिबेट नहीं हो सकती. Now when it comes to context setting of what Kashmir at the time was, that it was underreported. A comment that's coming in from Sanjay Raut, who's attacked the film itself. কি হয় এইবোৰ? বহুত মানুহ যি এই ফিল্মখনত বয়কট কৰাৰ কথা কৈছে তেওঁলোকে এই ফিল্মখন এই কাৰণেই বয়কট কৰিছে যিবোৰৰ কাৰণে তেওঁলোকে বলিউডৰ বহুতখিনি ছবিৰ বয়কট কিছু বছৰ আগৰ পৰা কৰি আহি আছে আৰু ৰিজনবোৰ এইবোৰ যে বলিউডত এজন এন্টি হিন্দু আৰু এটা প্ৰ মুছলিম আৰু এটা প্ৰ পাকিস্তানী বায়স হয়। তো আজিৰ এই ভিডিঅ'টোত আমি গম পাম যে এই বায়সবিলাক এক্সিষ্ট কৰে নে নকৰে আৰু ভিডিঅ'টোত আমি চাম যে এইবোৰ যদি বায়স হয় তেতিয়াহ'লে কিয় হয় আৰু এই বায়সবিলাকৰ লগত কেনেকৈ যুঁজিব পাৰি। হেল্ল' মই জিৎ কাশ্যপ ষ্টুডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ টপিক আৰম্ভ কৰিছোঁ। যোনবোৰ মানুহে সাধাৰণতে বলিউডৰ এই সিনেমাখনক বয়কট কৰাৰ কথা কৈছে সেইবিলাক মানুহৰ ওপৰত সাধাৰণতে এইবোৰ আৰোপ লগায়। कुछ इंडिविजुअल एग्जाम्पल्स जरूर आपको कुछ फिल्मों में टीवी सीरीज में मिलेंगे जिन्हें प्रॉब्लमैटिक कहा जा सकता है, लेकिन जो प्रोपेगेंडा यहाँ पर फैलाया जा रहा है ट्रोल आर्मी के द्वारा उसे देखकर आपको लगेगा कि मानो फिल्म प्रोड्यूसर्स, एक्टर्स और OTT प्लेटफॉर्म्स हर हफ्ते कोई सीक्रेट मीटिंग करते हो जहाँ पर वो डिस्कस करते हैं कि हम किस तरीके से हिंदुइज्म को टारगेट कर सकते हैं। আৰু চাওক ময়ো পুৰা মানি লওঁ যে বলিউডৰ হিন্দুৰ এগেইনষ্টত একো গ্ৰেণ্ড কনস্পিৰেচি চলি থকা নাই। যি পাঠান মুভিখন ওলালে বহুত ছাকচেছফুলো হ'ল বক্স অফিচত, সেইখন হিন্দুৰ এগেইনষ্টত একো কনস্পিৰেচি নহয় আৰু এই দীপিকা পাডুকনে গেৰুৱা বিকিনি পিন্ধি হিন্দুক ইনচাল্ট কৰাৰ চেষ্টাও চলোৱা নাই। কিন্তু যিবোৰ মানুহে এইখন বয়কট কৰি আহিছে তেওঁলোকে এই পইণ্টটোৰ লগে লগে আৰু দুটামান কথাও কৈছে যিটো তেওঁলোকৰ হিচাপত বলিউডত এটা ট্ৰেণ্ড চলি আছে, সেইটো হ'ল প্ৰ পাকিস্তান। ফৰ এক্সাম্পল পাঠানৰ বেচিক ষ্টৰি হ'ল এইটো যে এটা পাকিস্তানী জেনেৰেল আছে আৰু সি ভাৰতক এটেক কৰিব বিচাৰে আৰু সেই এটেক কৰিবলৈ তেওঁ এটা প্ৰাইভেট এজেঞ্চিক হায়াৰ কৰে যি এক অফিচাৰে চলাই আছে। কংগ্ৰেচুলেশ্যন, ইণ্ডিয়া আউটচোৰ্চিঙত ইমানেই ভাল হৈ গ'ল যে পাকিস্তানে নিজৰ সন্ত্ৰাসবাদীও ইণ্ডিয়াৰ পৰা আউটচোৰ্চ কৰাব লাগিলে। তো বেচিকেলি এই এজেণ্টৰ ইণ্ডিয়াৰ ওপৰত কৰা এটেক ৰখাবলৈ ইণ্ডিয়াৰ আৰু পাকিস্তানী ISI লগ লাগি ভাৰতক বচায় সন্ত্ৰাসবাদীৰ পৰা। কংগ্ৰেচুলেশ্যন, হিন্দুত্ববাদীখিনিয়ে সদায় অখণ্ড ভাৰতৰ কথা কৈ আহিছিল আৰু বলিউডক চাওক আৰু ISIক একেলগে কাম কৰাই দিলে। তেওঁলোকেতো অলৰেডি অখণ্ড ভাৰতৰ সপোন পূৰণ কৰিয়েই থৈছে। আৰু ফিল্মখনৰ আৰু এটা ইণ্টাৰেষ্টিং বস্তু এইটোৱে যে অফিচাৰজনৰ ইণ্ডিয়ান গভটৰ লগত আৰু লগত বহুত প্ৰব্লেম আছিল আৰু দীপিকা পাডুকন যি ISI অফিচাৰ হয় তেওঁ তেখেতৰ নিজৰ গভটৰ বা ISIৰ লগত একো প্ৰব্লেম নাছিল কাৰণ ISI আজিলৈকে ভুল কৰিছেনো কি। ইনফেক্ট এটা ডায়লগত SRK দীপিকা পাডুকনক এইটোও কৈ দিয়ে যে তাই ISI মানৱতাৰ খাতিৰতহে জইন কৰিছে। বাপৰে, পাঠানৰ ডায়লগ ৱাশ্বিংটন পোষ্টে লিখা যেনহে লাগিছে। চাওক এইখন মুভিত সম্পূৰ্ণকৈ ISIক ছাপোৰ্ট কৰা নাই, কিন্তু এই ফিল্মখনতো কিছুমান চেটেল ট্ৰেণ্ড আছে যিবোৰ ট্ৰেণ্ডৰ আৰোপ বলিউডক দিয়া যায়। তেওঁলোকে সাধাৰণতে পাকিস্তানক, পাকিস্তানী আৰ্মিক বা ISIক বহুত বেছি বেয়া দেখাব নিবিচাৰে। এইটো ট্ৰেণ্ড বেলেগ ইণ্ডিয়ান স্পাই মুভিছতো আমি দেখা পাওঁ। মাজতে এক থা টাইগাৰ আৰু তাৰ সিকুৱেন্স যি দুখন আহিছিল তাতো কেটৰিনা কাইফ এজনী ISI এজেণ্টৰ ৰোল প্লে কৰিছিল যোনে ভাৰতক হেল্প কৰিছিল। তাৰপিছত ৰাজী ফিল্মখনতো কণ্ট্ৰভাৰ্চি হৈছিল যে ৰাজী ফিল্ম হৰিন্দৰ সিক্কাৰ এখন কিতাপৰ ওপৰত বেছ কৰি বনাইছিল আৰু হৰিন্দৰ সিক্কাই ৰাজীৰ ডাইৰেক্টৰ মেঘা গুলজাৰৰ ওপৰত আৰোপ লগাইছিল যে তেওঁ জোৰ জবৰদস্তি ফিল্মখনৰ ষ্টৰি চেঞ্জ কৰিছিল আৰু ফিল্মখন প্ৰ পাকিস্তানী বনাবলৈ চেষ্টা কৰিছিল। फिल्म को पाकिस्तान विरोधी न दिखाने के लिए मेघना गुलजार ने मूल पुस्तक कॉलिंग सहमत के क्लाइमैक्स के साथ बहुत बुरा खिलवाड़ किया
और भारतीय सेना की एक नकारात्मक छवि दिखाने का प्रयास किया। তাৰপিছত এজেণ্ট বিনোদ মুভিখন চাওক, য'ত কৰীনা কাপুৰে এজনী ISI এজেণ্টৰ ৰোল প্লে কৰিছিল, যোনে ভাৰতক সন্ত্ৰাসবাদী এটেকৰ পৰা বচাইছিল। মই ছাৰপ্ৰাইজ হওঁ কাৰণ ISI আজিলৈকে বলিউডক ডিফৰ্মেশ্যন নটিচ কিয় পঠিওৱা নাই। আৰু যিবিলাক কাম আমি কৰা নাই সেইবিলাক কাম বাৰে বাৰে বলিউডে কেনেকৈ কৰাই আছে আমাৰ দ্বাৰা। আৰু পাকিস্তানী বায়'ছ চিনেমা চাবলৈ মন আছে যদি 83 ফিল্মখন চাওক, য'ত দেখায় যে ইণ্ডিয়ান আৰ্মি আৰু পাকিস্তান আৰ্মি একেলগে বহি ৱৰ্ল্ড কাপ এনজয় কৰি আছে। ইনফেক্ট পাকিস্তান আৰ্মিয়েতো ইণ্ডিয়ান আৰ্মিক এটেক কৰা বন্ধ কৰি দিলে, কাৰণ ইণ্ডিয়ান আৰ্মিয়ে শান্তিয়ে মেচখন যাতে চাব পাৰে। বাই দ্য ৱে, এইবিলাক পাকিস্তানী আৰ্মিয়ে কাৰ্গিল যুদ্ধৰ সময়ত কেপ্টেইন সৌৰভ কালিয়াক কেপচাৰ কৰি ইমানেই বেয়াকৈ টৰ্চাৰ কৰি মাৰিছিল যে সকলো জেনেভা কনভেনশ্যনৰ আইন উলংঘ কৰি দিছিল। এইবোৰ কাহিনী বলিউডে আপোনাক নেদেখায় বা দেখাব নিবিচাৰে। আৰু মই বিচাৰোঁ যে পাকিস্তান আৰ্মিৰ এইবোৰ ৰিয়েলিটি আৰু ISI ৰিয়েলিটি সিহঁতে কেপ্টেইন সৌৰভ কালিয়াৰ লগত কিদৰে অত্যাচাৰ কৰিছিল তাৰ বিষয়ে গুগলত চাওক। 83ত যি কাহিনী বনাইছিল তাৰ ৰিয়েলিটি এইটোৱেই যে যেতিয়া ইমৰান খানক সুধিছিল ইণ্ডিয়া পাকিস্তানৰ খেলৰ বিষয়ে আপুনি কি ভাবে, তেতিয়া ইমৰান খানে কৈছিল যে ভাই আমি এইখন খেলক মেটছ নহয়, কাশ্মীৰৰ বাবে আমি জেহাদ বুলি ভাবো। भाई वो कहते हैं कि जब हिंदुस्तान के खिलाफ क्रिकेट का मैदान में है तो हम इसे क्रिकेट का मैदान नहीं जंग का मैदान समझते हैं। বলিউডে পাকিস্তানৰ ৰিয়েলিটি ইমানেই লুকাব বিচাৰে যে মই ছাৰপ্ৰাইজ নহওঁ আৰু কেইবছৰমানৰ পিছত MS ধোনীৰ আৰু এখন বায়োগ্ৰাফি আহক, আৰু য'ত দেখায় যে MS ধোনীয়ে তেখেতৰ হেলিকপ্টাৰ শ্বটটো একচুৱেলি বৰুণ ৱানীয়ে শিকাইছিলে। অলপ দিনৰ আগত ৰিলিজ হোৱা বজৰংগী ভাইজানক চাই লওক, য'ত পাকিস্তানীবোৰক ইমান মৰমীয়াল, ইমান ভাল আৰু ইমান ডাঙৰ অন্তৰ দেখুৱাইছে যে মই ধৰিব পৰা নাই পাকিস্তানী হিন্দু, খ্ৰীষ্টিয়ান, শিখ ভাগে ভাগে ইণ্ডিয়াৰ কেম্পত কিয় আছেহি, ডাঙৰ অন্তৰৰ পাকিস্তানৰ লগত কিয় থাকিব নিবিচাৰে। মাজতে ৰিলিজ হোৱা হিন্দু কি জবানী ফিল্মত হিন্দুস্তানী ছোৱালীয়ে পাকিস্তানী ল'ৰাক কয়, ভাই নাজানো কিয় ইণ্ডিয়ান পাকিস্তানীৰ মাজত বিয়া হ'ব লাগে নে নালাগে। তো পাকিস্তানে ইণ্ডিয়াক ৰিলিজিয়াছ ইনটলাৰেঞ্চৰ ওপৰত জ্ঞান বিলায়। ये सब क्या देखना पड़ रहा है? এক প্ৰকাৰটোন পাকিস্তানী আৰ্মি, পাকিস্তানী ISI বায়াছ আৰু আনফালে হ'ল এণ্টায়াৰ ইণ্ডিয়া আৰ্মিৰ বায়াছ, য'ত মেহহুনাৰ মেইন ভিলেন আছিল ৰাঘৱন, যিজন এজন এক্স আৰ্মিৰ মেম্বাৰ আছিল আৰু এজন হিন্দু এক্সট্ৰিমিষ্ট আছিল। চুৰিয়াৰ মেইন ভিলেন আছিল এজন মেজৰ, তেওঁ এজন হিন্দু এক্সট্ৰিমিষ্ট আছিল যোনে মুছলিমকো বেয়া পায়। হাইদাৰ মুভিখনকতো সম্পূৰ্ণৰূপে ওৱান চাইডেড কৰি দেখুৱাই দিলে যে কেৱল মাত্ৰ আৰ্মিয়ে বেয়া আৰু বেচেৰা কাশ্মীৰীখিনিৰ ওপৰত অত্যাচাৰ কৰি আছে। जिंदा है, बाकी 2 मिलिटेंट मारे गए, रेनफोर्समेंट भेज दे। No bloody militant dead or alive. আৰু তাৰ পিছত আহে যি সকলোতকৈ বেছি ট্ৰেণ্ডৰ আৰোপ লগাই আহিছে বলিউডৰ ওপৰত, যে বলিউডে হিন্দুক নিগেটিভলি দেখায় আৰু মুছলিমক পজিটিভলি দেখায়। এইটো ষ্টেৰিঅত বহুত বছৰ ধৰি চলি আহিছে, য'ত হিন্দু পণ্ডিত চণ্ডিতক দেখুৱাই যে তেওঁলোক বহুত ধূৰ্ত হয় আৰু মানুহৰ ফাইদা উঠোৱাটোৱে সিহঁতৰ কাম হয়। ব্ৰাহ্মণক, বনিয়াক, চেটজি টাইপৰ মানুহক অকল বেয়া দেখায়, তেওঁলোকে অকল দুখীয়াৰ ওপৰত অত্যাচাৰ আৰু শোষণ কৰিবহে জানে। माता लाख करोड़ बना दे लक्ष्मी माता, सारे गांव का माल मेरी तिजोरी में भर दे माता, मत भरना मां। আৰু এটা ট্ৰেণ্ড এইটো হয় যে সৰহভাগ হিন্দু ট্ৰেডিশ্যনক হিন্দু দেৱ দেৱী সাধুবোৰৰ ওপৰত জ্ঞান ফেলোৱা দেখা যায়। যিবোৰ লোক বয়কট গেঙৰ এগেইনষ্টত আছিল তেওঁলোকে কয় যে পুৰণা ফিল্ম ইউজ কৰি বায়াছ ট্ৰেণ্ড কিয় বনাব বিচাৰি আছে। तो ऐसे ट्विटर अकाउंट्स भी आ गए हैं जो पुरानी फिल्मों से क्लिप्स काट कर शेयर कर रहे हैं और कह रहे हैं कि ये जो 10-20 साल पहले आपने फिल्म देखी थी ना, ये भी एंटी हिंदू थी। मजाक नहीं कर रहा, 1980s 1990s की फिल्मों को उठाकर अब उन्हें एंटी हिंदू का टैग दिया जा रहा है। আচ্ছা ঠিক আছে, তেতিয়াহ'লে নতুন চিনেমা দেখাই দিওঁ। मैं राक्षस नहीं हूं मैं तो अवतार हूं। मैं लोगों को मार नहीं रहा, बस उनकी आत्मा को दूसरे शरीर में भेज रहा हूं। ये मैं नहीं कह रहा, गीता में श्री कृष्ण ने कहा है। मंदिर में फूल चढ़ाने गए तो ये एहसास हुआ पत्थर को खुश करने के लिए फूलों का कत्ल कर रहे हैं हम, पत्थर को खुश करने के लिए फूलों का कत्ल कर रहे हैं हम। मेरे छोटे छोटे बच्चे मालूम है हमका, गणेश जी और कार्तिक इतने छोटे भी नहीं है, वो अकेले रह सकते हैं घर में। आप हमारा रिमोट दिलाई दो, फिर जाओ अपने फैमिली के पास। भगवान बचा लो। अरे तुम्हारे ऊपर भी कौन है, भगवान है का? कहाँ है? Now presenting the dance of Shiva, the fearless. बचाओ! बाबा वीडियो शूट करनी है, तुम्हारा किसी को लिखने की कोशिश की तो ये वीडियो यूट्यूब को अपलोड कर दूंगा और तू
ये राम जी के फॉलोअर दिन बर दिन सोशल मीडिया पे बढ़ते ही जा रहे हैं। मुझे लगता है हमें भी कोई नई सोशल मीडिया स्ट्रैटेजी बना लेनी चाहिए। आजादी सामंतवाद से, जातिवाद से, अत्याचारों से। परिवर्तन के लिए तैयार रहो। जय आर्यवत। मेरा सौभाग्य है कि मैंने इस धरती पे जन्म लिया। বজৰংগী ভাইজানৰ গানত ডাইৰেক্টৰ কবিৰ খানে জোৰ জবৰদস্ত ট্ৰাই কৰিছিল যে অলপ মাংস খালে হিন্দুৰ ধৰ্মভ্ৰষ্ট হয় যদি হৈ যাওক, কাৰণ তেওঁ হিচাপত এইটো পলিটিকেল মেছেজ আছিল যি হিন্দু ছ'চাইটি ৰিফৰ্ম কৰিব বিচাৰিছিল। Also the most political song of the film because it came in the face of the beef ban. So that's the way you have to slip into politics. I think it's safe to say that এইটো ট্ৰেণ্ড হয়। বলিউডত বেছিভাগ যিবোৰ ৰিফৰ্মৰ কথা হয় সেইটো হিন্দুইজিয়ামৰ দৰে হয়, আৰু যিমান হিন্দুক তেওঁলোকৰ দেৱী দেৱতাক তেওঁলোকৰ লগতে সাধু বাবা ক্ৰিটিচাইজ কৰা দেখা যায়, সিমানে ইছলামৰ ভগৱান, ইছলামৰ পেগম্বৰ চাহাব বা তেখেতৰ ইমামৰ কথা কোৱা নাযায়। দ্বিতীয় কথা, ভিডিঅ'ত ধ্ৰুৱ ডাঙৰীয়াই কয় যে ভাই বয়কট গেংবিলাক কিয় ইমান নাৰাজ হৈছে? সকলো মুভিতেতো যিমান হিৰো হয় সিটো সদায় আপাৰ কাষ্টৰ হিন্দুৱে হয়। आपने नोटिस किया है कि ज्यादातर बॉलीवुड फिल्मों के हीरोज हमेशा अपर कास्ट हिंदू लोग होते हैं। उनके सरनेम्स अक्सर आपको दिखेंगे शर्मा, त्रिवेदी, मिश्रा, शुक्ला, दुबे, पांडे, वर्मा, खन्ना, कपूर, मल्होत्रा। এতিয়া চাওক, কথাটো সঁচা হয় আৰু কথাটো একচেপ্টো কৰোঁ, আৰু কথাটো একচেপ্ট কৰিবলৈ কাৰো প্ৰব্লেম হ'বও নালাগে। কিন্তু এইটো কথা যদি আমি একচেপ্ট কৰিব পাৰোঁ আৰামত, তেতিয়াহ'লে এইটো একচেপ্ট কৰিব লাগে যে বলিউডত যিমানবিলাক মুছলিম কেৰেক্টাৰ আছে আৰু বেছিভাগ মুছলিম যি এক্টৰ হয় তেওঁলোক ভাষ্ট মেজৰিটি আপাৰ কাষ্ট আশ্ৰাফ মুছলিম হয়, যিসকল ইণ্ডিয়ান মুছলিমৰ পপুলেশ্যনৰ মাত্ৰ 10 to 15% হে হয়। আৰু বলিউডত বহুতো কম পাঁচমাণ্ডা মুছলিমৰ কেৰেক্টাৰ আছে বা পাঁচমাণ্ডা মুছলিম এক্টৰ আছে যি একচুৱেল ভাৰতৰ মুছলিম পপুলেশ্যনৰ 85 to 90% হয়। তো আপাৰ কাষ্ট হিন্দুৰ কথাটোতো কৈয়ে দিলে, কিন্তু আপাৰ কাষ্টৰ আশ্ৰাফ মুছলিমক কিদৰে অভাৰ ৰিপ্ৰেজেণ্ট কৰিছে তাৰ বিষয়ে নকলে। পাঁচমাণ্ডা মুছলিমৰ কথা এনেকুৱাকৈ ইগনোৰ কৰি দিলে যেনেকৈ ধাৰ দিয়া পইচা ঘূৰাই বিচৰাৰ সময়ত বন্ধুৱে ইগনোৰ কৰে। বলিউড আৰু বলিউডৰ ছাপোৰ্টাৰ ইছলাম আৰু মুছলিম সমাজত যি ইছ্যুজ আছে সেইবোৰ ইমান আৰামত হেণ্ডেল নকৰে যিমান আৰামত হিন্দু ইছ্যুক হেণ্ডেল কৰে। ৱেবছাইটে আমাক কয় যে উৰ্দু কালচাৰ যোনটো হয় সেইটো হিন্দু কালচাৰতকৈ বহুত বেছি ভাল হয়। উৰ্দু কালচাৰক হিন্দু আৰু হিন্দী কালচাৰতকৈ বহুত বেছি ভাল বুলি জনা যায়। ৰকষ্টাৰ আৰু বজৰংগী ভাইজানত আমাৰ যি কেইজন হিৰো আছে সিহঁতৰ লাইফত যেতিয়া বহুত বেছি প্ৰব্লেম আহে তেতিয়া তেওঁলোক মন্দিৰত নাযায়, দৰগাহলৈ যায়, চুফি কাবালি শুনে, তাৰ পিছতহে অন্তৰ খোজ হয়। কিন্তু এনেকুৱা চিনেমা নবনাই য'ত এজন আপাৰ কাষ্ট আশ্ৰফ মুছলিমৰ লাইফত বহুত বেছি প্ৰব্লেম আহে তেতিয়া তেওঁ মছজিদ নাযায় বা দৰগাহ নাযায়, কিন্তু ভগৱান শিৱ মন্দিৰত বা ভগৱান ৰামৰ মন্দিৰত গৈ হাতজোৰ কৰি ভগৱানক প্ৰাৰ্থনা কৰে। তো চাওক, এট দ্য এণ্ড অফ দ্য ডে মই এইটো মানি লওঁ যে একো গ্ৰেণ্ড কনস্পিৰেচি চলি থকা নাই হিন্দুৰ এগেইনষ্টত বলিউডত, কিন্তু বলিউডৰ লগত প্ৰব্লেম এইটোৱে যে বলিউডত এনেকুৱা বহুত মানুহ আছে ইনফ্লুৱেঞ্চিয়েল পজিশ্যনত মুভি বনায়, স্ক্ৰিপ্ট লিখে, মুভিজ প্ৰডাকশ্যন কৰে, যাৰ এটা স্পেচিফিক আইডিঅলজি আহে ইণ্ডিয়াৰ ওপৰত। It's a great neighbor to have. We are great neighbors. They are good neighbors. Let's just love each other. She did not want the villain of the film to be Muslim. She chose Khan as the name of the antagonist's right-hand man who realizes he was being misled all along and ends up choosing his country over terrorism. My dear, you're talking to a filmmaker who's directed a film called My Name is Khan. My sensitivities to religions across the world will always be on point. যাৰ এটা স্পেচিফিক আইডিঅলজি আছে হিন্দু আৰু ইছলামৰ ওপৰত। आपके जहन में टेररिस्ट इज इक्वल टू पाकिस्तान या पाकिस्तान में और भी बाशिंदे रहते हैं? अगर आप मुगलों को बदनाम करना चाहते हैं कृपया करके उसे रिसर्च पर आधारित रखें। मुझे लगता है वे मूल राष्ट्र के निर्माता थे और ये लिखने और कहने के लिए कि उन्होंने हत्याएं की, बताएं कि किस आधार पर आप कह रहे हैं। फिल्म को पाकिस्तान विरोधी ना दिखाने के लिए मेघना गुलजार ने मूल पुस्तक कॉलिंग सेवन के क्लाइमैक्स के साथ बहुत बुरा खिलवाड़ किया और भारतीय सेना की एक नकारात्मक छवि दिखाने का प्रयास किया। তো প্ৰশ্ন এইটোৱে উঠে যে এই যে আইডিঅলজিটো আছে বা বায়ছবোৰ আছে এইবোৰ কিয় আছে? চাওক, প্ৰথম ৰিজন এইটো হ'ব পাৰে যে বহুত প্ৰমিনেণ্ট ফেমিলি এক্টৰেই হওক বা প্ৰডিউচাৰেই হওক, ডাইৰেক্টৰেই হওক বা ছিগনেচাৰেই হওক, ইয়াৰ ভিতৰত এনেকুৱা বহুত ফেমিলি আছে যিবোৰ পাকিস্তানৰ পৰা মাইগ্ৰেট হৈ মুম্বাইলৈ আহিছিল। তো হ'ব পাৰে তেওঁলোকৰ এটা নৰ্মেল মৰম আছে পাকিস্তানৰ প্ৰতি, পাকিস্তানৰ হিন্দু হেটেডৰ পিছতো। দ্বিতীয় কথা, সিহঁতৰ হিন্দুক অফেণ্ড কৰাৰ ইমান বেছি টেনশ্যন নহয় যিমান মুছলিমক অফেণ্ড কৰোঁতে হয়, কিয়নো যদি আপুনি হিন্দুক অফেণ্ড কৰি দিলে তেনেহ'লে খুব বেছিছে কি কৰিব,
আপোনাৰ চিনেমাক বয়কট কৰিব, থিয়েটাৰৰ বাহিৰত প্ৰটেষ্ট কৰিব আৰু আপোনাৰ ফিল্মৰ পোষ্টাৰ ফালিব। আৰু মনত পেলাওক, মুছলমানসকল যেতিয়া বেছিয়ে অফেণ্ড হয় তেতিয়া নুপুৰ শৰ্মাৰ লগত কি হৈছিল, কানহায়া লালৰ লগত কি হৈছিল। তো এইবোৰ বলিউডৰ এক্টৰ, ডাইৰেক্টৰ বা প্ৰডিউচাৰে নুপুৰ শৰ্মাৰ দৰে জীৱন জীয়াব বিচাৰে নে কানহায়া লালৰ দৰে মৰিব বিচাৰে। তাৰ ওপৰতো আৰু এটা ডাঙৰ ৰিজন এইটোৱে যে ইছলামৰ দেশতো এখন বলিউডৰ মাৰ্কেট আছে। ইনফেক্ট পাকিস্তানৰ যিটো 20টা গ্ৰছিং ফিল্ম হয় তাৰ ভিতৰত 5খন বলিউডৰে মুভি হয়, য'ত গল্ফ অভাৰ আছে, মিডিল ইষ্টাৰ্ণ এৰিয়া হয় আৰু কোনোবা দ্বিতীয় অভাৰচিজ মাৰ্কেট য'ত বেছি সংখ্যক পপুলেশ্যন মুছলিমৰে হয়। তাৰ পৰা এটা বলিউডৰ ডাঙৰ মাৰ্কেট বনি আছে। এনেকুৱা ধৰণৰ কথা বলিউডৰ মানুহে নিজে টেকনলাইজ কৰিছে। तो सैफ हमेशा पाकिस्तान पे फिल्में कर रहे हैं, तो इनके रिलेटिव्स का क्या रिएक्शन होता है, मैं ये जानना चाह रही हूँ। No, I'm telling you, any of my relatives, I spoke to actually one relative recently and he said that he doesn't like films that are bashing Pakistan. আৰু সেইকাৰণে হ'ব পাৰে পাকিস্তান, মুছলিম মেছেজ থাকে বলিউডৰ ফিল্মত, যাতে সেইখন মাৰ্কেট হেৰুৱাই নেপেলায়। কিন্তু চাওক, মই এটা কথা ক'ব বিচাৰিছোঁ এই ভিডিঅ'টো শেষ হোৱাৰ আগত, যে এই বায়ছৰ ট্ৰেণ্ড হয়, দিছ ইজ নট দ্য এণ্টায়াৰ ষ্টৰী। কাৰণ লাহে লাহে আপুনি যদি নটিচ কৰে লাষ্ট 10-12 বছৰত বলিউডত অলপ চেঞ্জ আহিছে। বলিউডৰ পৰা উৰিৰ দৰে ফিল্ম ওলাই আহিছে। अपनी 72 हुरों को हमारा सलाम बोलना। বেবীৰ দৰে চিনেমা আহিছে, য'ত ক্লিয়াৰলি হাফিজ শ্বহীদক আতংকবাদী বুলি দেখুওৱা হৈছে। সূৰ্যবংশীৰ দৰে চিনেমা আহিছে যাৰ ওপৰত এটেক কৰিছে যে সেইবোৰ এণ্টি মুছলিম হয়। আৰু তানাজীৰ দৰে, সম্ৰাট পৃথ্বীৰাজ, পদ্মাৱতৰ দৰে চিনেমা আহিছে য'ত ইছলাম ইনভেণ্ডৰৰ সঁচা কথাবোৰ সেইবোৰ ক্লিয়াৰলি দেখাইছে। তাৰপিছতো কাশ্মীৰ ফাইলছৰ নিচিনা চিনেমা ছুপাৰ টুপাৰ হিট হৈছে ইণ্ডিয়াত। আৰু এইটো কাৰণে হৈছে কাৰণ লাষ্ট কেইটামান বছৰত বলিউডৰ অডিয়েঞ্চে ইভলভ কৰিছে। যেনেকৈ ভাৰতৰ মানুহৰ ভোটিং পেটাৰ্ণ লাষ্ট 10 বছৰত চেঞ্জ হৈছে আৰু হিন্দুত্বৰ ফালে গৈ আছে। সেইদৰে ভাৰতত যি মুভি ৱাচিং অডিয়েঞ্চ আছে তেওঁলোককো ডিফাৰেণ্ট টাইপৰ চিনেমা লাগে। তেওঁলোকে যি হিন্দুক ষ্ট্ৰেপিং কৰোৱা যায়, মুছলিমক ষ্ট্ৰেপিং কৰোৱাই, য'ত পাকিস্তান মেছেজ থাকে, সেইবোৰৰ পৰা অলপ পকি গৈছে। ডিফাৰেণ্ট টাইপ মুভি চাবলৈ বিচাৰে যিবোৰ তেওঁলোকৰ কালচাৰ চেঞ্চিটিভিটিৰ লগত মিল খায়। সেইকাৰণে আপুনিও চাওক, যিবোৰ ৰিজনেল ফিল্ম হয়, তামিল হওক, কানাড়া হওক, সেইবোৰে আজিকালি বলিউডৰ ফিল্মক টক্কৰ দি আগবাঢ়ি গৈছে, বলিউডক পিছ পেলাই গৈছে। ইনফেক্ট বলিউডৰ যি মেইন ষ্ট্ৰীম অডিয়েঞ্চ আছিল সেই মেইন ষ্ট্ৰীম অডিয়েঞ্চকো কেপচাৰ কৰিছে। কিন্তু মই কৈছিলোঁ এই ট্ৰেণ্ডটোক দেখি দেখি বলিউডেও ইভলভ কৰিছে লাহে লাহে। কাৰণ চাওক, বলিউডত আইডিঅলজিৰ যিমানেই মেটাৰ নকৰক কিয়, লাষ্টত পইচা সকলোতকৈ বেছি মেটাৰ কৰে। আৰু বলিউডক মই বেয়া ধৰি নাপাওঁ, বলিউডৰ বহুত ফিল্ম মই বহুত ভাল পাওঁ। আৰু মই মানো যে বলিউডে আজিও ভাল চিনেমা ডেলিভাৰ কৰিব পাৰে। কাৰণ এটা এণ্ড অফ দ্য ডে মই আৰু বহুতখিনি অডিয়েঞ্চে মছলা টাইপ চিনেমা পচন্দ কৰে, যাক RRR কেপচাৰ কৰিছিল, যাক কাৰেণ্টলি পাঠানেও কেপচাৰ কৰিলে। সিহঁতে একশ্যন, ৰোমান্স, ড্ৰামা, কমেডি, ষ্টাৰ পাৱাৰ চব মিলাই এটা এনেকুৱা ভেলপুৰি বনাই অডিয়েঞ্চক চাৰ্ভ কৰিছে যে সেই ভেলপুৰিক অডিয়েঞ্চে বহুত এনজয় কৰিছে। চাওক, আমাৰ কালচাৰেল মুভিৰ কাৰণে প্ৰেম আছে, কিন্তু তাৰ লগে লগে আমাৰ টাইম পাছ মুভিৰ কাৰণেও মৰম আছে। তো মই মানি লওঁ যে বলিউডৰ এটা বয়কট মুভমেণ্টৰ কাৰণে বা অডিয়েঞ্চৰ টেষ্ট চেঞ্জ হোৱাৰ বাবে লাহে লাহে এটা ইভলিউচন হৈছে। তো মই বিচাৰোঁ বলিউডৰ যি বায়চ আছে সেইটো কম কৰিবলৈ আৰু বলিউডৰ ইভলিউচন কৰিবৰ বাবে আমি এটা বস্তু সদায় কৰিব পাৰোঁ যে যেতিয়া এনেকুৱা চিনেমা আহে যেনে আমাৰ কালচাৰৰ লগত ৰিলেটেড হৈ আছে, যিবোৰে আমাৰ কালচাৰক লৈ ফাল্টু জ্ঞান নিদিয়ে, তেনেধৰণৰ চিনেমা ছাপোৰ্ট কৰক। তো বলিউডতো এটা মেছেজ যাব যে ভাই, অডিয়েঞ্চে কি ভাবি আছে আৰু অডিয়েঞ্চে কেনেধৰণৰ চিনেমা চাব বিচাৰে। আৰু তো ফাইনেলি গাইজ, আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত কিবা চাগে নতুন এটা এনালাইজ কৰিব পাৰিলে বা ভাবিবলৈ পাৰিলে বা এটা দিশ দেখিলে। তো আপোনালোকে যদি এনেকুৱা আৰু ভিডিঅ' বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টাটো বজাই যাবলৈ নাপাহৰিব।